এয়া চাওকচোন বাৰু এয়া ৰূপচন্দা মাছ আধা কেজি এয়া আলু দুটা আলু কাটি লৈছোঁ দীঘলীয়াকৈ দেখিছেনে বাৰু এয়া মাছত দিবৰ কাৰণে এয়া বিলাহী কাটি লৈছোঁ 4টা এয়া ধনিয়া এই কেইটুকুৰামান ৰঙা পিঁয়াজ কাটি লৈছোঁ দেখিছেনে এয়া আদা নহৰু বটি লওঁ পিঁয়াজ বিলাহীখিনিও মই মিহি মিক্সিত দি ল'ম আৰু মই এইখিনি পালেং লৈছোঁ মিক্সিত দি ল'ব লাগিব বিলাহী মিক্সিত দি ল'ম যিহেতু মোৰ আজি ৰেচিপিটো হ'ব বইল চাই যাওক এয়া দেখিছে পানী উতলি আছে দেখিছেনে বাৰু ইয়াতে এতিয়া মই বইল কৰিবলৈ ল'ম মাছ এয়া চাওকচোন মাছৰ পিচকেইটা এনেকৈ দি দিছোঁ বইল কৰিবলৈ আজি মানে মাছটো আমি বইল কৰি খাম আপোনালোকে চাওক কেনেকৈ আমি মাছ বইল কৰোঁ আপোনালোকেও বইল কৰি খাইছেনে বাৰু কেতিয়াবা বহুত ধুনীয়া সোৱাদ আহে যদি নাই খোৱা বইল কৰি খাই চাব এদিন এয়া মাছ সোৱাদ অনুসৰি নিমখ দিছোঁ এয়া হালধি দিছোঁ এয়া চাওকচোন কাটি ৰখা আলু কেইটুকুৰা দি দিছোঁ সিজিবৰ বাবে পানীটো মই আগতীয়াকৈ উতলাই ৰাখিছিলোঁ এয়া দেখিছেনে আলু দি দিছোঁ ওপৰত এতিয়া অলপ সময়ৰ কাৰণে মই ঢাকনখন মাৰি দিম এয়া চাওক পালেঙৰ পেষ্ট আদা নহৰু পিঁয়াজৰ পেষ্ট এয়া কাটি লোৱা বিলাহী কেইটুকুৰা পেষ্ট কৰি লৈছোঁ অলপ সময়ৰ কাৰণে ঢাকনখন দি দিছোঁ দেখিছেনে বাৰু আলু সিজিবলৈ লৈছে এতিয়া মই কাটি লোৱা পিঁয়াজ কেইটুকুৰা দি কাটি ৰাখিছিলোঁ পিঁয়াজ কেইটুকুৰা দি দিছোঁ পিঁয়াজ কেইটুকুৰা সিজালৈকে আকৌ অকণমান টাইম ঢাকনখন দি ৰাখিম বাৰু সিজি গ'ল মাছো সিজিলে এয়া চব পিঁয়াজো সিজিলে এয়া দেখিছেনে বাৰু কি ধুনীয়া সুন্দৰ কালাৰ এটা উঠিছে খাওঁ লাগিছেনে বাৰু আপোনালোকৰ এয়া এতিয়া মই এয়া পালেং পেষ্ট কৰি ৰাখিছিলোঁ পালেং দিম ইয়াতে পালেং এড কৰিম এয়া চাওকচোন বাৰু পালেং এড কৰিছোঁ আপোনালোকক মই এটা কথা ক'বলৈ পাহৰিছিলোঁ এইকেইদিন মই আপোনালোকৰ মাজলৈ ভিডিঅ' আনিব পৰা নাছিলোঁ তাৰ কাৰণ হৈছে মোৰ গা ভাল নাছিলে সেইটো কাৰণে আপোনালোকৰ আগত মই ভিডিঅ' দিব পৰা নাছিলোঁ আজি গাটো অকণমান ভাল পোৱা লিখীয়া লাগি সেইটো কাৰণে মই আজি ৰেচিপি পুনৰ আৰম্ভ কৰিছোঁ চাই যাওক আগলৈ চাই যাওক চাবচোন কি সুন্দৰ কালাৰ দেখিছেনে কিমান লোভনীয় খাওঁ লাগিছেনে বাৰু আপোনালোকৰ দেখি এয়া চাওকচোন মই আজি বইল বনাইছোঁ যিহেতু বইল খাবলৈ মন গৈছে গাটো ভাল নাছিলে যিহেতু ভাল পাইছোঁ এতিয়া বইল খাম মানে এয়া বিলাহী পেষ্ট কৰি ৰাখিছিলোঁ দেখিছেনে বাৰু এতিয়া বিলাহী পেষ্টখিনি দিম আদা নহৰু পেষ্ট অলপ নমোৱাৰ আগত দিম এতিয়া অলপমান দি দিছোঁ মই ইয়াত কোনো মছলা ব্যৱহাৰ কৰা নাই তেল ব্যৱহাৰ কৰা নাই দেখিছেনে ধুনীয়াকৈ সুন্দৰকৈ বইল বনাইছোঁ আজি অলপ সময়ৰ কাৰণে আকৌ ঢাকনখন লগাই দিম এয়া 5 মিনিটৰ পাছত চাওকচোন কি সুন্দৰ দেখিলেই খাওঁ লাগি যোৱা কালাৰটো দেখিছেনে বাৰু ৱাও কি মজা একবাৰ খালে আৰু 10 বাৰ খাব মন যোৱা কালাৰ উঠিছে চেণ্টটোতো ক'বই নালাগে মানে ইমানেই সুন্দৰ হৈছে এতিয়া মই এইকণ নমোৱাৰ আগত
এয়া দেখিছেনে ৰাখি থৈছিলোঁ অকণমান নমোৱাৰ আগত দিবৰ কাৰণে এয়া এতিয়া দি দিছোঁ কি ধুনীয়া ভাল লাগিছে না কাবেৰী লাগিছে খাই কেনেকুৱা লাগিব বুলি ভাবিছা তুমি আজি দেখি ভালে গম পাম সেইটোও হয় দেখাতকৈ খাইতো বেছি টেষ্ট লাগিব ন খাওঁতে গম পোৱা যায় ন যিহেতু কালাৰ দেখি খাব ভালেই লাগিব এয়া যিহেতু নমাব হৈ গৈছে মই কাটি ৰাখিছিলোঁ ধনিয়া দেখিছেনে ধনিয়া কাটি ৰখা ধনিয়াখিনি এড কৰি দিছোঁ ইয়াতে কি সুন্দৰ চেণ্ট আহিছে এতিয়া কাটি ৰখা ধনিয়াকেইডালৰ পৰা আৰু ধুনীয়া চেণ্ট আহিব এয়া দেখিছে কি সুন্দৰ এই আমাৰ ল'ৰাটো ৰেচিপি বনাই থাকিলে মুঠতে ৰখিয়ে থাকিব আৰু ওচৰত নেযায় কেনেকুৱা হৈছে ক'ব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভণি কৰিলোঁ আকৌ অন্য এটা ভিডিঅ' সৈতে লগ পাম বাই বাই